নবী গৈছিল মেৰাজত, চকুলো বৈছিল নবীৰ আনন্দত। এদিন আল্লাহৰ হুকুমত নবী গৈছিল মেৰাজত, চকুলো বৈছিল নবীৰ আনন্দত। জিব্ৰাইল আলাইহিছ ছালামে নবীক নিলে মেৰাজলে, বুৰাকতে উঠি হায় হায়, সপোনতে নিলে উৰুৱাই, দুজখতে দিলে সুমুৱাই। দপ দপাই জ্বলি থকা দুজখৰে জুইত, এজন মানুহ দেখে তাতে আছে শুই। এবাৰ মানুহ এবাৰ চাই, সুদখোৰৰ উপায় নাই, নবীজি গলো চব খাই। কি হ'ল মোৰ উম্মতৰ বিলাই, কি হ'ল মোৰ উম্মতৰ বিলাই। এটা ধনেশ পক্ষীয়ে মূৰৰ মগজ খুটিলে, সেইজনী নাৰীয়ে উৰণিও নললে। জীৱিত কালতে ঘনাই চুলি কাটিলে, তেজপুৰৰ নদীতে এজন মানুহ সাঁতোৰে, দুপাৰে ৰৈ দুজখৰ দাৰোগাই। হাতৰ পাথৰ মূৰত মাৰি নদীৰ মাজত পঠিয়াই, দুনিয়াত থাকোঁতে হায়, চুকলিখোৰৰ উপায় নাই। ফুলচেৰাতৰ সাকোডাল কেনেকৈনো হ'বা পাৰ, দৌৰি পাৰ হ'ব পাৰিব যেনেকাৰ। এবাদত নাথাকিলে সাকোৰ পৰা পৰি যায়, দুনিয়াত থাকোঁতে চিন্তা